গুৰুত্বপূৰ্ণ হোৱা যথেষ্ট মানুহ হৈছে গুৰুত্বপূৰ্ণ মানে আজি আমাৰ জেমছ বসুমতাৰী ডাঙৰীয়া MCLA এইবাৰতো সি 100% জিকিবই নিচিমা সমষ্টিৰ পৰা আৰু EM দিয়াটো 100% খাটা আৰু আজি সেয়া নিৰ্বাচনী সভা যিটো হৈছে ইয়াত নিচিমা সমষ্টি হিচাপে 3টা প্ৰাইমাৰী একেলগে মিটিং হৈছে ইয়াত অকল 3টা প্ৰাইমাৰীহে আৰু 7টা প্ৰাইমাৰী আৰু আছে 3টা প্ৰাইমাৰীতে আপোনালোকে দেখিছে এই 3টা প্ৰাইমাৰীত যিমান জাতি জনগোষ্ঠী আছে ৰাজবংশী হওক বেংগলী হওক বড়ো হওক মুছলিম হওক মুঠতে বা হিন্দী ভাষী এই 3টা প্ৰাইমাৰী যি জাতি আছে গোটেই জাতিটো ওলাই আহিছে আৰু আমাৰ দলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে আমি দেখিলে এনে গম পায় কোন জিকিব কোন হাৰিব তো ইয়াত কোন আহে সেইটোকে আমি চাই আছোঁ ফেৰেঙা আহিলেও হাৰিব কোনোবা বিনা গয়াৰী আহিব বুলি শুনি আছোঁ সি আহিলেও হাৰিব মুঠতে জেমছে এইবাৰ আৰু একবাৰ উইনাৰ হৈ আছে নিচিমা সমষ্টিৰ পৰা দীপেন বৰাই আজি সংবাদ মাধ্যমৰ আগত কৈছে যে ইলেকশ্যনৰ পিছে UPPL আৰু BPF এইবিলাক এই যে এইফালে শুনিছিলা এইফালে ওলাই গ'ল এইফালে শুনিছে এইফালে ওলাই গ'ল ছেকেণ্ডটো 30 তাৰিখত ভিতৰত হ'ব আজি 28 তাৰিখ না 29 2 দিন অলপ আগত এটা কথা কৈছে যে চন্দন ব্ৰহ্মক ভোট নিদিয়ে কিহৰ কাৰণে চন্দন ব্ৰহ্মক মই যোৱাকালিয়ে কৈছে BPF দলে যিটো পানিশমেণ্ট কৰিব পৰা নাই চন্দন আৰু কাম্পাক BPFক আমাৰ দলত থাকি যেনেকুৱা ধৰণৰ গাদ্দাৰী কাম কৰিছে সিহঁতে আমিহে পানিশমেণ্ট দিব লাগিছিল চন্দন আৰু কাম্পাক তো আমাৰ হৈ পেলাই UPPL বিৰাট বেয়াকৈ পানিশমেণ্ট দিছে তো ইয়াৰ কাৰণেতো মই UPPL দলৰ নেতা কৰ্মীসকলক মই চেলুট কৰিছোঁ ভাল পাইছোঁ মানে পানিশমেণ্টটো কেনেকুৱা মানে UPPLতো তেওঁলোকক টিকেট প্ৰদান কৰিছে আপোনাৰ নামত টিকেট দিছে ভোটে নিদিয়ে UPPL ভোটে নিদিয়ে এই কাৰণতে মই কৈছোঁ আমি যিটো দিব পৰা নাই পানিশমেণ্ট এই পানিশমেণ্টটো UPPL বিৰাট আচ্ছা খাম্পা বৰগোহাঁইয়েও কৈছে যে হাগ্ৰা মহিলাহঁতক বিদেশী শান্তি বাচক এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ৰাজু বাবা এইফালে শুনিছে না এইফালে ওলাই গ'ল কালি প্ৰমোদ বৰাই কৈছে এককভাৱে UPPL দলে চৰকাৰ গঠন কৰিব আপোনালোকে সিঙ্গেল ডিজিটত থাকিব প্ৰমোদক সুধকচোন হেলিকপ্টাৰত ঠেং আছে না নাই